অন্ধবিশ্বাস কৰাটো বাদ দিয়া, বিশ্বাস কৰাটো শিকা। নিৰাশা হোৱাটো বাদ দিয়া, আশা কৰিব শিকা। কোনো কাম জটিল বুলি পিছুৱাই নাহিবা। পৰিস্থিতিত পৰি মানুহে নোৱাৰা কামবোৰো শিকিব বাধ্য হয়। মাৰ লগত উচ্চ কণ্ঠত কথা নকবা, কাৰণ মায়ে তোমাক কথা ক'ব শিকাইছে। কথা কোৱাৰ কাৰণে ফ্ৰী টাইমৰ নহয়, ফ্ৰী মাইণ্ডৰ দৰকাৰ। তোমাৰ দুখ কষ্টবোৰ তোমাৰ নিজৰ লগত ৰাখিবা। আনৰ আগতকৈ তোমাৰ অনুপস্থিতিত হাঁহিবলৈ সুবিধা কৰি নিদিবা। কৰ্মক কেতিয়াও কৰ্তব্য বুলি নাভাবিবা। কৰ্ম সদায় মনৰ পৰা কৰিব লাগে, তেতিয়া কামবোৰ কৰোঁতে ভাগৰ নালাগে। যদি জীৱনত আঘাত নোপোৱা তেনেহ'লে সাহস গোটাব নোৱাৰিবা। যদি ভুল নকৰা তেনেহ'লে অভিজ্ঞতা নহ'ব। যদি ব্যৰ্থতাৰ মুখ নেদেখা সফল হ'ব নোৱাৰিবা। সম্পদ দামী হোৱাটো দৰকাৰ নাই, দৰকাৰ আছে মাথো পচন্দ হোৱাটো। খং কৰি বস্তু ভাঙি পস্তাই থকাতকৈ ভঙাৰ আগতে ভাবি চোৱাটোৱেই ভাল। বেইমান মানুহবোৰে কেতিয়াও নাকান্দে, কাৰণ সিহঁতৰ হৃদয় নাথাকে। স্বাৰ্থপৰ মানুহবোৰৰ কেতিয়াও স্মৃতি মনত নাথাকে, কাৰণ সিহঁতৰ নিজৰ প্ৰয়োজনবোৰ পূৰণ কৰাত ব্যস্ত। মন ভালে থাকিলে সকলোবোৰে ভাল লাগে, মন বেয়া থাকিলে সকলোবোৰেই বেয়া লাগে। এয়াই প্ৰকৃতিৰ নিয়ম। তুমি বাৰ বাৰ বিশ্বাস কৰাৰ পিছতো যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া বিশ্বাস শব্দটোৰ অস্তিত্ব নোহোৱা হৈ যায়, লগতে সম্পৰ্কটোৰো। যদি কাৰোবাৰ লগত বন্ধুত্ব শেষ হৈ যায়, তথাপিও তাৰ গোপন কথাবোৰ গোপনে ৰখা, নহ'লে বন্ধুত্ব শব্দটো শেষ হৈ যাব।